মাজৰ বহুতেই আমি সুখ বিচাৰি অ'ত ত'ত ঘূৰি ফুৰোঁ। সুখ ক'ত পাম বিচাৰি, ঘৰত নাপাওঁ, ইয়াত নাপাওঁ, তাত নাপাওঁ, সুখ বিচাৰি ঘূৰি ফুৰি থাকোঁ। আচলতে সুখ মানুহৰ থাকে ক'ত? সুখ বিচাৰি আপুনি কেতিয়াবা ফিল হয় যে মোৰ ঘৰত মন বহা নাই, ইয়াতে মোৰ সুখ ক'ত, ঘৰত সুখেই নাই মোৰ, অনলি হাই কাজিয়া কিবা কিবি মতানৈক্য আৰু হাই কাজিয়া, নিমিলে মনবিলাক। গতিকে সমস্যাটো হ'ল আপোনাৰ মনৰ। আপুনি মনটোত ভাবিছে যে সুখ নাই ঘৰত, কিন্তু আপুনি বিচৰা নাই, আপোনাৰ তাতেই আছে সুখ। পৰিয়ালতকৈ সুখী আৰু হেপ্পী জেগা এই পৃথিৱীত কোনো নাই, আপোনাৰ ফেমিলিটো। গতিকে আপুনি ফেমিলিটোক অকলশৰীয়া কৰি আপুনি যদি বেলেগত সুখ বিচাৰি যায়, আপুনি নাপায় বিচাৰি। আপুনি মনটোক বুজক, মনটোত ভাবিছে মোৰ ভয় লাগিছে, গতিকে সেইকাৰণেই ভয় লাগে। আপুনি ভয়ৰ কথা ভাবিছে কাৰণে ভয় লাগে। আপুনি যদি নাভাবিলে সেই কথাটো, কেতিয়াও আপুনি অনুভৱ নকৰে ভয় কি বস্তু। গতিকে আপুনি সুখটো ঘৰত নাপাওঁ বুলি আপুনি অনুভৱ কৰে, তাৰ কাৰণে আপুনি সেইটো আহি যায় মনত। গতিকে মনটোত আপুনি ভাবক আৰু এইবিলাক কথা আপোনালোকে নাভাবিব। মনটো